ৰবিবাৰে মৰিগাঁৱত মধ্য অসমৰ অগ্ৰণী তিৱা সামাজিক আৰু সাংস্কৃতিক মঞ্চ চেৰানৰ প্ৰথম বাৰ্ষিক প্ৰতিষ্ঠা দিৱস অনুষ্ঠিত হৈ যায়। যদিও আমাৰ উলহ মালহেৰে আমি পালন কৰিব লাগিছিল, কিন্তু আমাৰ ক'ভিডৰ যিটো আমাৰ ভয়াৱহতা তাৰ প্ৰতি লক্ষ্য ৰাখি আমি সীমিত সংখ্যক আমাৰ বিষয়ববীয়াসকলৰ উপস্থিতিয়ে আজি আমি আমাৰ যিটো বাৰ্ষিক অনুষ্ঠান, সেই বাৰ্ষিক অনুষ্ঠানটো আমি আজি আৰম্ভ কৰিলোঁ। আৰু লগতে আমাৰ যি পৰৱৰ্তী সময়ৰ যি কাৰ্যপন্থা, সেই কাৰ্যপন্থাৰ বিষয়েও আমি বিষয়ববীয়াসকলৰ লগত আলোচনাত মিলিত হ'লোঁ। আৰু ভৱিষ্যতে আমি তিৱা জাতিৰ যিটো আৰ্থ সামাজিক সাংস্কৃতিক ভাষিক উন্নতিৰ হকে যি আমাৰ কাম কৰিবলগীয়া আমাৰ উদ্দেশ্য আৰু লক্ষ্য আছে, সেইসমূহ আমি সকলোৱে সমিলমিলেৰে আগবঢ়াই লৈ যাম বুলি আজি আমি দৃঢ় প্ৰতিজ্ঞা লৈছোঁ। সম্পূৰ্ণ কোভিড প্ৰটোকলৰ নিয়মানুৱৰ্তিতাৰে কোনো ধৰণৰ সাংস্কৃতিক কাৰ্যসূচী হাতত নোলোৱাকৈ এনেদৰে উদযাপন কৰা হ'ল প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠান। বৰ্তমান পৰিৱেশত যুৱশক্তিৰ প্ৰাসংগিকতাটো খুব বেছি, আৰু চেৰানৰ মূল শক্তি হৈছে যুৱশক্তি। গতিকে ইয়াতে আপুনি যিমানখিনি সদস্য দেখিব, বেছিভাগে খুব ডেকা মানুহ, ডেকা গাভৰু ছোৱালী। গতিকে তেওঁলোকৰ হাতত সময় আছে, শক্তি আছে আৰু কাম কৰিব পৰাৰ এটা প্ৰেৰণা আছে। গতিকে সেই বস্তুটো লগত লৈ পেলাই আমি নতুন পৰিকল্পনা দি আগবাঢ়িব খুজিছোঁ। আজি প্ৰথম বৰ্ষপূৰ্তি আৰু ক'ভিড প্ৰট'কল মানি চলা হৈছে, সেয়ে অলপ সংখ্যাটো কম, কিন্তু আৰু আমাৰ সভাপতি ডাঙৰীয়ে কৈ গৈছে আন্তমকতাৰ বেছি গুৰুত্ব দিয়া হোৱা নাই, কাৰ্যত কি কৰিব পাৰোঁ আৰু ৰাতিটো মানে আমাৰ ইউথখিনি কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, কথা ইয়াত পতা হৈছে। খুব ভাল লাগিছে। তিৱা জনগোষ্ঠীৰ ভাষা, কলা, সাংস্কৃতিক, অৰ্থ সামাজিক আদিকে ধৰি বিভিন্ন বিষয়ৰ লক্ষ্য আৰু উদ্দেশ্যেৰে গঠিত হোৱা চেৰানৰ প্ৰথম বৰ্ষপূৰ্তি অনুষ্ঠানত উপস্থিত থাকে তিৱা সাহিত্য সভাৰ সম্পাদক ডক্টৰ বিদ্যুৎ বিকাশ সেনাপতি, ট্ৰাইবেল সংঘৰ ৰিমল আমচি, তিৱা সমাজৰ একমাত্ৰ মুখাশিল্পী খৰ্গেশ্বৰ বৰদলৈকে ধৰি বহু গণ্যমান্য ব্যক্তি।